পপ্পা সবার কুছ খাই গৈছে তুমি ভাবিছা না কি ওলালে ভিডিওতে ওলাই থাকিলে Hello guys, welcome back to my YouTube channel আৰু আজি লৈ আহিছো এটা নতুন ভিডিও আৰু আপোনালোকে ভিডিওটো হেখালৈকে চাব বুলি মই আশা ৰাখিলো গতিকে ভিডিওটো আগলৈকে চাই থাকক আৰু ভিডিওটো যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব সেটোটো জানেই গতিকে ভিডিওটো আৰু সকলোকে পোহৰ উৎসৱ দীপাৱলীৰ বাবে বহুত শুভেচ্ছা থাকিল আৰু এই পোহৰ উৎসৱ দীপাৱলী যেন আপোনালোকৰ জীৱনত বহুত পোহৰাই ৰাখে চাই থাকক কি কৰো কি নকৰো তাকে দেখাম যেটো মই দীপাৱলীৰ কাৰণে বিশেষ একো কাম কৰাই নাই সময় নাই পা গতিকে এটো আগতে অলপ কৰি থোৱা ভিডিও আছিল আপোনালোকে এই ভিডিওটো হেখালৈকে চাব বুলি মই আশা ৰাখিলো আৰু যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব হেল্ল আকৌ এবাৰ আমি যাও টেঙা আনিবলৈ টেঙা আনি কিনে খাম গতিকে চাই থাকক ভিডিওটো আগলৈ পাৰ্টনাৰ আছে লগতে মই থাকিবই লাগিব ন কোনটো ভিডিওনো নথকাকে আছে ন সকলোৱে চিনিয়ে পালোহি তাৰ টেঙা পাৰিবলৈ গৈ আছো আৰু এইফালে গৈ আছো টেঙা বিচাৰি বিচাৰি এতিয়া কিমান দূৰ সোমাই গৈছো নাজানো এয়া টেঙা পালো দেই আছে আছে দুটা টেঙা পাই গলো আহি গল ফাইনালি মোৰ হাতত যিটো দায়িত্ব একদম সদায় দি দিয়ে আমি টেঙা লৈ আহিছো এবাৰ তাৰপিছত আপোনালোকক খাই পিনে খালি মুখ চুখ নালাগে হৈছে আৰু দেই দাইটো নধৰিব আৰু চিন্তা নকৰিব যে খোৱা আগতে যে নিয়ম এটা কৰে যে মই পেলাই লৈ আমি টেঙা খাম ইমান ধুনীয়া ৰ'দ দিছে আজি খোৱাৰে বতৰ আৰু তাকে খাইছে নাই পিছে আমিতো খাই আছো দেই আজি দেখাই ল'ম বুলি ভাবিলো অকণমান বহুত দিনৰ মই জানা নাই এবাৰ মোৰ চান্সটো গুচিয়ে গ'ল মাহঁতে খাই থাকিলে আমি তুমি থাকি গ'লা ন আজি মই চান্সটো ওলাই লৈছোঁ আৰু কি হয় এতিয়া খামগৈ আৰু খালি আপোনালোকে দুঘৰ পানীটো বচাকৈ থৈ দিব আৰু দেই ওলাই নিদিব টেঙা খোৱা চলি আছে ৰবাব টেঙা খাব লৈছোঁ গতিকে আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ ये देखो टेंगा कटिंग पीस 90 স্পিডত টেঙা কাটি গৈ আছে আৰু আমি এফালে কাটিছো এইফালে আমি লাহে কাটি গৈ আছো তাৰপিছত এনেকৈ কাটিছো এনেকৈ খালো বতৰৰ ফল লগে ভাগে টেঙা খাই দিলো খোৱা নাই বাৰু খামহে ৰ'ব তিনি কটা হৈ গৈছে ইমান ধুনীয়া টেষ্টি कटिंग तो जलकिया खाइंग तो पेट पुरिंग रंगा गल जाय सा तीन जगह में पुरिंग ধান শুনিব এবাৰ দলিকা লাগা নেখাও वाओ की मजा रो वाओ इमान रखा टेंगा জৰু ন অকন পেলাই দিয়া মোক লাগিব না আপোনাক থু একদম ভাল লাগিছে খাই बाउ लइसे বাউ লাগিছে বো হোৱাত বুলি কয় না মই নেজানিছো পিছে ইমানকে কৈ আমাৰ টেঙা খোৱা পোৱালিবোৰ বগৈ বিচাৰি গৈছিলো যে টেঙা খাই আহিলো আকৌ ঘৰলৈ তাৰপিছত এতিয়া বনামগে ভাত আৰু ভাতৰ লগত মই এটা বেলেগ বস্তু বনাম তাৰপিছত বেলেগ নহয় বাৰু চবে বনোৱা গতিকে ভিডিঅ'টো আগলৈকে চাই থাকক কিনো বনাওঁ সেইটোকে দেখাম আৰু এনেই মিলাই মিলি বনাই থৈ দিম কেনেকুৱা লাগে নাজানো গতিকে যদি ভাল লাগে আপোনালোকে ট্ৰাই কৰি চাব পাৰে ঘৰত আৰু ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ আজি মই বনাব লৈছো পটল আৰু সৰিয়হ দি এখন তৰকাৰী মইনো কেনেকৈ বনাওঁ তাকে চাওকচোন তাৰ বাবে মই প্ৰথমতে অকণ বস্তু যোগাৰ কৰি লৈছিলোঁ সেইখিনি হৈছে এয়া সৰিয়হ দি মই পেষ্ট বনাই লৈছোঁ আদা আৰু নহৰু পেষ্ট বনাই লৈছোঁ আৰু পিঁয়াজখিনি ডাঙৰকৈ কাটি লৈছোঁ তাৰপিছত পটল আৰু আলুখিনি বইল কৰি ল'লোঁ তাৰপিছত এতিয়া কেৰাহীটোত তেলখিনি গৰম হোৱাত মই ডাঙৰকৈ কাটি লোৱা পিঁয়াজখিনি অলপমান ফ্ৰাই কৰি লৈছোঁ এইখিনি ৰঙচুৱা হোৱালৈকে ভালকৈ ফ্ৰাই কৰি ল'ম এইখিনি এতিয়া ফ্ৰাই হৈ আছে কিন্তু ৰঙা নহৈছে ৰঙা হ'বৰ কাৰণে ৰৈ আছোঁ মই লাহে এইখিনি ৰঙচুৱা হ'ব ধৰিছে আৰু মই কেৰাহীৰ পৰা নমাই দিছোঁ এইখিনি নমাই লওঁ তাৰপিছত সেইখিনি তেলতে পটল আৰু বইল কৰা পটল আৰু আলুখিনি অলপমান ফ্ৰাই কৰি ল'ম আৰু এইখিনিও অলপমান ৰঙচুৱা হ'লেকে ফ্ৰাই কৰিম তাতে মই দি দিম অকণমান নিমখ সোৱাদ অনুসাৰে দিব আৰু হালধি অলপমান দি দিব এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম আচলতে মই বইলটো বেছিকৈ কৰা নাছিলোঁ অলপমানহে কৰিছিলোঁ কাৰণ ফ্ৰাই কৰি টাইম লাগিব ন মোৰ সময় নাছিল হাতত ফটাফট খানা বনাব লাগে সেইটো কাৰণে ফটাফট এনেদৰে কৰি দিলোঁ আপোনালোকে কাটি মেলি ডাইৰেক্ট ফ্ৰাই কৰি ল'লেও হ'ব এতিয়া এইখিনিও ৰঙচুৱা হৈছে অলপ আৰু ৰঙচুৱা হোৱাত মই এইখিনি নমাই থৈছোঁ তাৰপিছত সেই একেখিনি তেলতে মই
বনাই থোৱা পেষ্টখিনি দি দিছোঁ। ইয়াৰ আদা আৰু নহৰুৰ পেষ্টখিনি মই তেলতে দি দিছোঁ। তাৰপিছত এইখিনি অলপ সময় গোন্ধটো যোৱালৈকে ভাজি ল'ম আৰু তাতে মই অকণমান মছলা এড কৰি দিম আৰু জিৰা দিম, ধনিয়া গুড়া দিম আৰু অকণমান কাশ্মীৰী মিৰ্চ দি দিম। এইখিনি এড কৰি কিনে তাতে মই দি দিছোঁ সৰিয়হ আৰু মগজৰ পেষ্টখিনি। সৰিয়হ বেছিকৈ দিয়া নাই, মগজ দি দিছোঁ আৰু সেইখিনি পেষ্ট বনাই অলপ ভাজি লোৱাৰ পিছত নিমখ আৰু হালধি তাতে দি দিছোঁ আৰু ভাজি লোৱাৰ পিছত পানী এড কৰি দিলোঁ। পানীখিনি অলপ মানে গ্ৰেভি হৈ যোৱাৰ পিছত তাতে মই পটল আৰু ফ্ৰাই কৰি লোৱা পটল আৰু আলুখিনি দি দিলোঁ আৰু মোৰ পটল আৰু সৰিয়হ দি বনোৱা তৰকাৰী ৰেডি। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে আৰু যিসকলে জানে তেওঁলোকৰতো কোনো কথা নাই বাৰু। হেল্ল', আৰু আমি আজি কাম খাই মেলি দিনত অকণমানটো চালেই নহয় বস্তুটো। আমি এতিয়া গধূলি হৈছে, অলপ ওলাই আহিছোঁ এনেই ওচৰতে। যাওঁ আৰু কিমান ঘৰত সোমাই আজি বহুত দিনৰ মূৰত আকৌ লগ হৈছোঁ। বহুত দিন চাব নাই পোৱা নহয়, আপোনালোকে দুখ কৰি গৈছে চাগে। মানে ইমান ওচৰত থাকোঁ আমি, তথাপিও তাৰমানে লগ পাবলৈ আমাৰ টাইম নাই, মানে ইমানেই বিজি মানে হাঁহিব খালি দেই। বেছিয়ে বিজি বুলি নাভাবিব আকৌ দেই সেনেকৈ। মানে আচলতে বিজি মানে ঘৰৰ কামত বিজি, পঢ়া কামত বিজি, হোৱা কামত আৰু থাকে আৰু ন মানুহ। সেইটোৱে তাকে আৰু। গতিকে আমি এতিয়া ফুৰি মেলি আহি লওঁ, তাৰপিছত যাওঁতে আকৌ অকণমান যদি পাৰোঁ আপোনালোকক দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। দেখাম দেই, আমাক চাহ খাবলৈ কি দিয়ে দেখাম দেই, যদি বেয়াকৈ দিয়ে নেদেখাওঁ, লাভ পাম ন। ইটো বিস্কুট, গুড ডে বিস্কুট দেখিছে নহয়, কিন্তু ভাবিছে আপোনাৰ কলা কলা কি চাহ, সেইটো চাহ নহয়, হৰলিক্স। হেল্ল', আমাৰ আজি আহোঁতে আহোঁতে ৰাতিয়ে হৈ গ'ল জানেনে, নেজানো। আৰু এইফালে বাগানো আছে, গৈ আছোঁ দুইজনী অকলে অকলে। ভয় লাগিছে কিনা, লাইটটো জ্বলাই লৈছোঁ, দেখি পাইছে জানো আমাক, আমি দেখি নাই পোৱা। এনেই কথাখিনি কৈ গৈ আছোঁ আৰু দেই। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠাণ্ডা লাগিছে কিন্তু বাহিৰত এতিয়া ঠাণ্ডা লাগিছে, ভালকৈ কম্বল চম্বল লৈ থাকিব আৰু মানুহ, কাৰণ আমি সেইকেইদিন গৈ কিনে আমাৰ বেমাৰ পায়ে গ'ল। এতিয়া অলপ ভাল পাইছোঁ, লাহেকৈ আমিও ষ্টাৰ্ট কৰি দিম আকৌ আমাৰ মৰ্ণিং ৱাকটো। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে আকৌ এবাৰ কৈ দিছোঁ, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজি ভিডিঅ'ৰ পৰা সামৰি লৈছোঁ আৰু আহি আছোঁ নতুন ভিডিঅ'ৰ সৈতে। গতিকে বাই বাই, টাটা।